ৰাতিপুৱাই উঠিয়ে চৰাইটোক খুৱাই ল'লোঁ, নহ'লে ইমান হুলস্থুল কৰি থাকে সি। ইমান যে গৰম পৰিছে নহয়, গৰমত মই চুলিখিনিয়ে অলপ কাটি ল'লোঁ। গৰম হ'লেও আৰু উপায় নাই, গৰমতে আকৌ যোৰহাটলৈ বুলি ওলাই প্ৰথম গণেশ বাবাকেই দেখিলোঁ। মানুহে কয় বোলে যাত্ৰা শুভ হয়। এয়া আকৌ আমাৰ যোৰহাটৰ ৰাস্তা। আন টাউনৰ কথা কি মই নাজানো, কিন্তু আমাৰ যোৰহাটৰ ৰাস্তাটো যে একেবাৰে গছেৰেই ভৰি। এইজোপা চাওক কৃষ্ণচূড়া, ইমান ধুনীয়া লাগিছে। কিয় জানো মই কৃষ্ণচূড়া দেখিলে আকৌ মই ভিডিঅ' নকৰাকৈ নোৱাৰোঁ নহয়। এইকেইজনলৈ চাওক, ঠেঙৰ ওপৰত ঠেং, পৰিম বুলিও ভয় নকৰেনে? বজাৰ কৰিম বুলি এখন দোকানত সোমালোঁ, কিন্তু ইমান ভিৰ, পিছত ৰৈ থাকোঁতেই বহুত সময় গ'ল। মই আকৌ গৰমত বেছি লাচি খাই ভাল পাওঁ, সেইকাৰণে মই এগিলাচ লাচি লৈ লৈছোঁ। আৰু এনেকৈ অলপ বজাৰ চজাৰ কৰি ঘৰলৈ বুলি উভতি আহিলোঁ।